हेलो फ्रेंड्स কি খবৰ সকলোৰে ভালে চাগে আমি এতিয়া ক'ত গৈ আছো আপোনালোকক কম এয়া ৰাতিপুৱা 3টা বজাতে উঠি আমি এতিয়া মন্দিৰলৈ যাবৰ কাৰণে ৰেডি হৈ গলো আৰু এতিয়া ৰাতি হৈয়ে আছে চাওক গাইস এতিয়া বাজিছে 3:48 আৰু আমি এতিয়া পুৰা ৰেডি হৈ গলো আৰু আমি যাবলৈ ওলাইছো মহামৃত্যুঞ্জয় মন্দিৰ নগাঁৱত থকা মানে বহুত ইচ্ছা আছিল তালে যোৱা মানে আমাৰ পৰা যেহেতু বহুত দূৰ হয় মানে যোৱা নহয় আজি মানে সময় সুবিধা মিলে আমি এতিয়া যাবলৈ ওলাইছো মহামৃত্যুঞ্জয় মন্দিৰলৈ আমাৰ লগৰে 4জনী লগ হৈ এতিয়া যাবলৈ ওলালো এয়া টমটমতে উঠি ললো মানে এতিয়া টমটমত উঠি বাস ষ্টেণ্ডলৈ আহিছো আৰু এতিয়া গাড়ী আহি পালে আৰু এইখন গাড়ী মানে একেবাৰে নগাঁও মন্দিৰলৈ যাব আৰু ইয়াতে উঠি আমি এতিয়া নগাঁও মন্দিৰলৈ গৈ আছো এতিয়া আমি এনেকৈ যাই আৰু আহি পালো এয়া নগাঁও আৰু নগাঁও আহি এয়া আমি পালো মন্দিৰত যাবৰ কাৰণে এয়া টমটমত উঠি ললো আৰু এতিয়া মন্দিৰলৈ গৈ আছো আৰু আমি আহি পালো নগাঁও এয়া মন্দিৰ মৃত্যুঞ্জয় মন্দিৰ মানে বহুত ইচ্ছা আছিল ইয়াত আহা আজি ফাইনেলি আহি পালো মানে বহুত ভাল লাগিছে আৰু ইয়াতে চাকি বন্তি ধূপ-ধূনা আদি কিনি আৰু এতিয়া আমি এতিয়া মন্দিৰৰ ভিতৰলৈ গলো এয়া কিনা হৈ গল আৰু এতিয়া আমি ভিতৰলৈ গৈ আছো এয়া ফাইনেলি গাইস মহামৃত্যুঞ্জয় মন্দিৰ চাওক গাইস মন্দিৰটো বহুত ভাল লাগে আহিব যোনজনে আহি পোৱা নাই আৰু আহাবোৰে গম পায় কিমান ভাল লাগে আৰু ইয়াতে চাকি বন্তি দিয়া হৈ গল এতিয়া আমি গৈ আছো মন্দিৰটোৰ মানে ভিতৰলৈ ইয়া গাইস কি ধুনীয়া লাগিছে এতিয়া আমি ভিতৰত যাই আছো এয়া আমাৰ সেৱা সৎমন কৰা হৈ গল এতিয়া আমি মন্দিৰটো অলপ দৰ্শন কৰি বলক এয়া হৈছে মহামৃত্যুঞ্জয় মন্দিৰ অসমৰ নগাঁও জিলাৰ পুৰণিগুদামত অৱস্থিত এয়া 2021 চনত ফেব্ৰুৱাৰী মাহত এই মন্দিৰভাগ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছিল আৰু ইয়াৰ উচ্চতা হৈছে 126 ফুট আৰু ইয়াৰ পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ শিৱলিংগ বুলি পৰিচিত আৰু ইয়াত বহু দূৰ দূৰণিৰ পৰা মানে ভক্তগণ ৰাইজ আহে আৰু ইয়াত সেৱা সৎমন কৰে আৰু ইয়াত সেৱা সৎমন কৰিলে মানে সকলো মানুহৰে মনৰ আশা পূৰ্ণ হয় বুলি কয় আৰু ইয়াত বহু দূৰ দূৰণিৰ পৰা ভক্তসকল আহে আৰু আমিও আজি গলো আৰু এবাৰ মন্দিৰটো ভালকৈ দেখাই দিছো চাওক আৰু আমাৰ এয়া সেৱা সৎমন কৰা হৈ গল এতিয়া আমি যাই আছো ইয়াৰ পৰা এতিয়া সকলোৰে মনৰ আশা পূৰ্ণ হওক তাকে ভগৱানৰ ওচৰত কামনা কৰিলো আৰু ইয়াত আহি বহুত ভাল লাগিলে আহিব আপোনালোকৰ যোন আহি পোৱা নাই আমিও মানে আজি বহুত দিনৰ পৰা যাম বুলি মানে আজি গলো ফাইনেলি আৰু এতিয়া আমি অলপ এয়া দেখাই দিছো ইয়া চাওক এয়া মানে বহুত দোকান আদি আছে এয়া আৰু এতিয়া আমি মানে যিহেতু আমি বহুত ৰাতিপুৱাতে আহিছিলোঁ মানে ক'তো একো খোৱা নাই ৰুমতো একো খোৱা নাই এনেকৈ আহিছিলোঁ আৰু বহুত দূৰৰ পৰা আহিলোঁ যিহেতু মানে ইয়াতে পৰঠা এটা খাই আহোঁ মানে টমটমাত উঠি আকৌ ইয়াতে সেৱা সৎমন কৰি ঘৰলৈ গ'লোঁ আৰু এতিয়া যাই আছোঁ আৰু এনেকৈ নগাঁও ষ্টেচনলৈ টমটমাত উঠি ল'লোঁ আৰু এয়া আহি পালোঁ নগাঁও ষ্টেচন আৰু যিহেতু আমি 11টা বজাত আহিছোঁ ট্ৰেইন আছে 1টা বজাত সেইকাৰণে কিবা ঠাণ্ডা খাবৰ কাৰণে দোকানলৈ গ'লোঁ এয়া পেক কৰি লৈ গ'লোঁ আৰু এতিয়া আহি গ'ল 1টা বজাত ট্ৰেইন আৰু এনেকৈ উঠি ল'লোঁ এয়া আমি যিহেতু লগত 4জনীয়ে গৈছিলোঁ ইয়াত 4জনী আকৌ ট্ৰেইনতে আহিলোঁ এনেকৈ মানে জমনি কৰি এয়া আহি পালোঁ এনেকৈ আহি পালোঁ আমি এয়া পল্টন বজাৰ আৰু ইয়াতে নামি ল'লোঁ পল্টন বজাৰ ষ্টেচনত আৰু ইয়াতে আমি এনেকৈ ৰুম পালোঁ আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ নেক্সট ভিডিঅ'ত লগ পাম আজিলৈ বাই বাই।